জনাইছোঁ আমি য'তে ত'তে আমি সদায় সত্য চেনেলটিলৈ আজি মই আহি উপস্থিত হৈছোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ বহলপুৰত কেনেদৰে ৰেল লাইনৰ কাম আৰম্ভ হৈ আছে আজি আপোনালোকক দেখুৱাৰ কাৰণে মই উপস্থিত হৈছোঁ। চাওক পাহাৰৰ মাজে মাজে ট্ৰেইন কেনেদৰে চলিব, কিদৰে চলিব, কেনেকৈ যাব আজি আপোনালোকক দেখুৱাম। চাওক যদি কেমেৰা ঢুকি পায় সেইটো পাহাৰৰ মাজেৰে সুৰংগ বনাই আছে, যদি সম্ভৱ হয় আপোনালোকক দেখুৱাম ওচৰৰ পৰা। আৰু ইয়াৰ তলত কেনেদৰে বল্ডাৰৰ কাম চলি আছে, ৱাল বনাই আছে আপোনালোকক দেখুৱাম। চাওক এবাৰ এইবাৰ আমি গৈ আছোঁ সুৰংগৰ ভিতৰলৈ। যদি সম্ভৱ হয় সুৰংগৰ ভিতৰত সোমাই যাম আৰু আপোনালোকক দেখুৱাই যাম সুৰংগটো কেনেদৰে নিৰ্মাণ কাৰ্য চলি আছে। আমি জানিব পৰা মতে ইয়াৰ কাম 2001 চনৰ পৰা আৰম্ভ হৈছে, এতিয়ালৈকে কমপ্লিট হোৱা নাই। চাওক ইয়াৰ কাষেৰে এটা ৰাস্তা আছে, যিটো ৰাস্তাৰে ধুবুৰী যাব পাৰি। এইটো ৰাস্তা চাই লওক এবাৰ। চাওক আমি সুৰংগৰ ভিতৰলৈ যাই আছোঁ, ৰাস্তা খুবেই বেয়া। ইয়াত বৰষুণৰ পৰিমাণ খুবেই বেছি হয়, ৰ'দ কমকৈ দিয়ে। বাৰিষাৰ দিনত বৰষুণৰ প্ৰতিবাদ বেছি হয়। চাওক এইবিলাক ৰাস্তা পানী খচি খচি আমি গৈ আছোঁ। এইটো সুৰংগ, কিছু দূৰত সুৰংগটো আছে, আমি গৈ আছোঁ। যদি সম্ভৱ হয় সুৰংগৰ প্ৰতিটো দৃশ্য দেখুৱাম। যাম চাওক আমি আহি সুৰংগৰ ভিতৰৰে সোমাই আছোঁ, খুবেই আন্ধাৰ। চাওক লাইট জ্বলাই আছে, আপোনালোকক দেখুৱাম। নিৰ্মাণ কাৰ্য আৰম্ভ হৈ আছে, কমপ্লিট হোৱা নাই। ভিতৰলৈ গৈ আছোঁ, আহকচোন আপোনালোকে ভিতৰলৈ সোমাই যাওক। ভিতৰত কি আছে, কেনেকৈ নিৰ্মাণ কাৰ্য আৰম্ভ হৈ আছে আপোনালোকক দেখুৱাম। এইটো কি বস্তু যদি কোনোবাই জানে কমেণ্ট কৰি জনালে হ'ল। চাওক সুৰংগৰ ভিতৰত আহি আছোঁ আমি। ভয় লাগিছে, অলপ ভয় লাগিছে। যিমানে গৈ আছোঁ সিমানে আন্ধাৰৰ পৰিমাণ বাঢ়ি আহি আছে। এইবিলাক লাইট জ্বলাই থৈ দিছে, নন ষ্টপ লাইট জ্বলাই থাকে, দিন ৰাতি চিন নাই। চাওক ৱাও, আমি দুজন আহিছোঁ, অকলে আহিবলৈ ভয় লাগে। যদিও এইবিলাক খহি যায় সেইকাৰণে ভয় লাগে আৰু অকলে আহিবলৈ। চাওক এইটো কি বস্তু, এইখিনি দি ইয়াত ক্ৰচিং কৰিব। এতিয়া সেই কৰিব, এতিয়া ষ্টেচনৰ নিচিনাখিনি চিষ্টেমেটিক। ৱাও, খুবেই ডেঞ্জাৰ জেগা বনাইছে। আন্ধাৰ হৈছে, ফ্লাক্সটো জ্বলাইছে, খুবেই আন্ধাৰ জেগা। গোটেই সুৰংগটো আপোনালোকক দেখুৱাম। গোটেই সুৰংগটো আপোনালোকক দেখুওৱা নাই। গোটেই সুৰংগটো দেখুৱাব লাগিলে ভিডিঅ'টো 20 মিনিটমান হৈ যাব, সেইকাৰণে গোটেই ভিডিঅ'টো আপোনালোকক দেখুওৱা নাই। চাওক এই সুৰংগৰ সেইটো শেষ দেখিছেনে? যদি সম্ভৱ হয় তাৰপিছত আৰু এটা সুৰংগ, টোটেল 8টা সুৰংগ বনাই আছে। যদি সম্ভৱ হয় নেক্সট ভিডিঅ'টোত 8টা সুৰংগ দেখুৱাম। দেখিছেনে সুৰংগটো চিধা চিধি বনা নাই, সুৰংগটো ফাঁচ কৰি বনাইছে এল টাইপত। দেখিছেনে কেমেৰাত?
ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিবা।